হাই গাইজ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ আন এটি ভিডিঅ'লৈ। আজি আমি দেখুৱাব ওলাইছোঁ আমাৰ শুৱালকুছিৰ শাৰদীয় দুৰ্গোৎসৱৰ দেৱী মাক কেনেদৰে বিসৰ্জন দিয়া হ'ব আৰু লগতে ৰাৱণৰ প্ৰতিমূৰ্তি কেনেদৰে দাহন কৰা হয়। ভিডিঅ'টি অকণমান স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক আৰু লগতে এনজয় কৰক। আৰু ভিডিঅ'টি চাই যদিহে ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে হয়তো নাজানে, আমাৰ শুৱালকুছিৰ অসমৰ ভিতৰতে এখন গাঁও, য'ত এখন গাঁৱতে 5খনকৈ পূজা কৰা হয়। এয়া মই আপোনালোকক দেখুৱাই আছোঁ আমাৰ ঘৰৰ ফ্ৰণ্টেৰে দেৱী মাক কেনেদৰে বিসৰ্জন দিবলৈ লৈ যোৱা হৈছে। যদিও আজিৰ দিনটো বিষাদৰ দিন, তথাপিও মা দুৰ্গাক কিমান উলাহ মালহেৰে বিসৰ্জন দিবলৈ নিয়া হৈছে। Halo. এয়া চাওক, আমি বালিচৰত আহি উপস্থিত হৈছোঁ। ইয়াতে মা দুৰ্গাক বিসৰ্জন দিয়া হ'ব। ইয়াতে ব্ৰহ্মপুত্ৰ নদীত 7খন দুৰ্গা পূজাৰে প্ৰতিমা বিসৰ্জন দিয়া হয়। আপোনালোকে চাওক, চাৰিওফালে কেৱল মানুহ আৰু মানুহ, সকলোৱে দেৱী মাক বিসৰ্জন দিবৰ কাৰণে আহিছে। ইয়াতে শুৱালকুছিৰ লগতে ওচৰ পাজৰৰ মানুহবোৰো আহি উপস্থিত হয় সকলোৱে চাবৰ বাবে। সেইটো চাওক, ব্ৰহ্মপুত্ৰ নদী। ইয়াতে আমাৰ মা দুৰ্গা দেৱীক বিসৰ্জন দিয়া হ'ব। এয়া চাওক, মানুহবোৰে মা দুৰ্গা দেৱীক বিসৰ্জন দি আহি আছে। মই মোৰ লগত মাইনা থকাৰ বাবে মই তললৈ যোৱা নাই। এনেদৰে মা দুৰ্গা দেৱীক বিসৰ্জন দিয়াৰ পিছত ৰাৱণৰ প্ৰতিমূৰ্তি দাহন কৰা হ'ব। মই আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টি চাই থাকক। ৰাৱণৰ প্ৰতিমূৰ্তি দাহন কৰা চাবৰ বাবে ইয়াত বহুতো মানুহ উপস্থিত হৈছে। আপোনালোকে চাই থাকক আৰু সকলোৱে নাচি বাগি আছে ইয়াতে। ভিডিঅ'টো চাই থাকক, আপোনালোকে উপভোগ কৰক।
ৰাৱণৰ প্ৰতিমূৰ্তিটো দাহন কৰা হৈছে। মই অলপ দূৰৰ পৰা দেখুৱাইছোঁ, আপোনালোকক জুম কৰি দেখুৱাম বাৰু। এনেদৰে শুৱালকুছিত ৰাৱণ দহন কৰা হয়। এই ৰাৱণ দহনৰ লগতে মানুহৰো জীৱনৰ সকলো অপায় অমংগল যাতে দূৰ হয় তাৰে কামনা কৰি ভিডিঅ'টি সামৰণি মাৰিলোঁ।